নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো বলক আজিৰ ভিডিঅ'টি আৰম্ভ কৰোঁ। মানে মই ভাবিছোঁ আজি বহুত দিন ধৰি একেৰাহে বৰষুণ দিয়ে আছেতো, আজি বৰষুণ এৰিছে, অলপ ৰ'দ দিছে আৰু খৰিকে অলপ ফালি লওঁ, কাৰণ খৰিয়ে ভাত সিজাই খোৱাটো মজাই বেলেগ। কাৰণ এতিয়া ৰ'দো দিছে, এনেই থাকিলেতো নহ'ব, তাকে খৰি ফালোঁ বুলি ভাবিছোঁ আৰু। অলপ ৰ'দ দিছে যেনো মনটো ভাল লাগিছে, কাৰণ কিমান একেৰাহে বৰষুণ দি দিলে ভাল নালাগেতো, কাৰণ একো কাম চাম কৰিব পৰা নহয় বৰষুণ দি থাকিলে। মানে কোঠা লৈ লওঁ আৰু খৰি ফালোগে। তো দেখুৱাই আছোঁ মই আজি কোনখিনি খৰি ফালিম আপোনালোকক। এইখিনি খৰি ফালিম মই। কোঠাখন থৈ লওঁ আৰু এটা বস্তু আনিব লাগিব, কঠ এখন পিচিং কৰি ল'ব লাগিব ধুনীয়াকৈ। আনি ল'বগৈ ৰ'ব। এইখন কঠখন লৈ লওঁ আৰু এইখনে পিচিং কৰিম ধুনীয়াকৈ। পিচিং কৰি ফালিবলৈ ভাল লাগিব, তাৰপিছত আৰু ফালিম আৰু। ফাইনেলি কাটি হৈ গ'ল পিচিং কৰা, এতিয়া মাত্ৰ ফালিব লাগে। এইজনী দেখিছা নাই, একদম খৰি কাটি একদম ভাগৰত একদম পুৰা কেদাৰনিকে বহি আছে। পুৰা ভাগৰ লাগিলে ন? পুৰা লাগিলে। খৰি চৰি ফালি আৰু এতিয়া মানে গা পা ধুই ল'লোঁ আৰু। ভিডিঅ'টো ইমানে আছিলে, যদি ভাল লাগিলে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু।